শিৱসাগৰ শিৱদৌলৰ ভিতৰত কিদৰে পূজা অৰ্চনা কৰে চাওক শিৱদৌলৰ প্ৰভাৱটো চাওক মানুহে কিদৰে পূজা অৰ্চনা কৰিছে। আহিব শিৱসাগৰ শিৱদৌললৈ আৰু পূজা অৰ্চনা এইদৰে কৰিবলৈ পাৰিব আপোনালোকে। চাওক এইটো আপোনাৰ শিৱদৌলত কিদৰে গাখীৰ ঢালিছে, চাওক কুঁৱাটোত কিদৰে গাখীৰ ঢালিছে, চাওক এয়া চাওক শিৱসাগৰ শিৱদৌলত কিদৰে পূজা অৰ্চনা কৰে। চেনেলটো ছাবস্ক্ৰাইব কৰিব চব সকলো মানুহে আহিছে আৰু চব কিদৰে সেৱা কৰিছে। আপোনালোকে আহিব আৰু আহি কিনে পূজা অৰ্চনা কৰিব, এইদৰে মনৰ কামনা পূৰ্ণ হ'ব। আৰু ছাবস্ক্ৰাইবটো কৰি দিব, আপোনালোকে যিদৰে চাইছে দেখিছে ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে। এনেকুৱা ভিডিঅ' আকৌ পাব আপুনি আৰু নেক্সট ভিডিঅ'ত চাব আপুনি কিদৰে শিৱসাগৰ শিৱদৌলৰ আৰ্হিৰ সকলো কৰা হ'ব, কথাবোৰ কোৱা হ'ব। চব এইদৰে পূজা অৰ্চনা ফুল মালা গাখীৰে সেইদৰে কৰে। চব এয়া শিৱ মূৰ্তিত কিদৰে এইটো কৰিছে, পূজা অৰ্চনা এইদৰে কৰে মানুহে শাৰী পাতি। চব আপোনালোকে ঠিক নাটটোতে আপোনালোকে চব গাখীৰ ঢালিছে বৰ্তমান। গাখীৰ ঢলাৰ পিছত এয়া চব আপোনাৰ ফুল ফলে এইদৰে পূজা কৰে, পূজা অৰ্চনা কৰে। এইবাৰ চব চাকি জ্বলি আছে, চাকি পৰা মানুহে এইটো আশীৰ্বাদ লৈছে। আহিব, মনৰ কামনা পূৰণ হ'ব। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। ছাবস্ক্ৰাইব ভৱিষ্যতে পিছৰ ভিডিঅ'বোৰ চাবলৈ আপোনালোকে এইটো ছাবস্ক্ৰাইব কৰি চাওক। শিৱদৌলৰ শিৱ মন্দিৰত এইটো কৰে হয়, শিৱলিংগত এইটো দিয়া হয় ফুল চব ইয়াতে গাখীৰ ঢলা হয়। আৰু এইবোৰ আপোনাৰ দেখিছে নহয়, মানুহে চব পূজা অৰ্চনা কৰিছে। লাইন পাতি লৈ আহে এই চব। আপোনালোকৰ মনৰ কামনা পূৰণ হ'বলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক চেনেলটো, ছাবস্ক্ৰাইব কৰক। এইটো চব মানুহ লাইন পাতি আছে চব আপোনাৰ পূজা অৰ্চনা কৰিবলৈ। চব আপোনাৰ মই ভিতৰৰ পৰিৱেশটো দেখাইছোঁ, চব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। চব মনৰ আশা পূৰণ কৰিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক, আপোনালোকে মনৰ আশা পূৰণ কৰিবলৈ ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব দিছ চেনেলছ, চব ছাবস্ক্ৰাইব কৰক। এইদৰে চব লাইন পাতি আছে, চব মানুহ কিদৰে শাৰী পাতি আছে পুৱাৰে পৰা। চব আমি এইটো ছাইডৰ পৰা ওলাই গৈছোঁ। এয়া আপোনাৰ বাহিৰ ভিতৰ পৰিৱেশ চাওক, ইয়াত ব্যৱহাৰ কৰিব, ইয়াত অৰিহণা দিব পাৰিব। এইদৰে আমি বাহিৰলৈ ওলাই আহিছোঁ। চব এইবোৰ মানুহে ভৰি আছে আৰু এই শিৱদৌলটো চব ৰজাদিনীয়া শিৱদৌল আপোনাৰ। কি কি অংকন কৰা আছে বেৰত, কি অংকন কৰা আছে চাওক। আৰু ছাবস্ক্ৰাইব কৰক, চেনেলটো আপোনালোকে। চব মানুহ আপোনাৰ পুখুৰীটো চাব নাপালে ন, ইয়াত ফটো চটো লৈ আছে মানুহ বৰ্তমান। যাৰ যি মন তাকে কৰি আছে। এয়া চব ৱালত কিদৰে অংকন কৰা আছে দেৱ দেৱীসকলৰ গোটেই এইবোৰ ছবিবোৰ অঁকা আছে এইবোৰ চব আহিব চাবলৈ আৰু ছাবস্ক্ৰাইব কৰক শিৱসাগৰ শিৱদৌল। চাওক এইদৰে ছাবস্ক্ৰাইব কৰিব আপোনালোকে, ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে মনৰ আশা পূৰণ কৰিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক চেনেলটো। আৰু চাওক বাহিৰৰ দৃশ্য শিৱদৌলৰ চাওক, আপোনালোকে ছাবস্ক্ৰাইব কৰক চেনেলটো, ছাবস্ক্ৰাইব দিছ চেনেলছ। চাওক শিৱসাগৰ শিৱদৌল আপোনাৰ ৰজাদিনীয়া শিৱদৌল চাই লওক, চাওক বাহিৰৰ পৰিৱেশটো।